सालबारि हेनफेरागुरि परिङर बागानाव सासे सुबुंनि गोथै देहा गाबै गाबै हुस गोमादों गोथै देहानि नखरा बाक्सा सालबारि हेनफेरागुरि परिङर बागाननि साखाथिनि हाग्रानिफ्राय लानसान आली मुंनि सासे सुबुंनि गोथै देहा बोखांदों जायखौ लानानै लानसान आलीनि नखरा गाबै गाबै गावखौनो हमथाना लाखिनो हायाखै मिथिनाय बादिब्ला लानसान आलीनि गोथै देहाया फबनानै दोनजानायमोन माबोरै लानसान आलीनि गोथै देहाया बेबायदि फबनानै दोनजाखो बेयाव सोरबा दुथांनि आखाइ दं नामा दासिम बेनि जेबो रोखा खौरां गैया लानसान आलीनि नखरनिफ्राय बे दुखुनांथाव जाथायाव बाक्सा जिल्ला आमसुनि प्रेसिडेन्ट रहिम आलिया लोब्बा दं होननानै अजद होदों नाथाय गुबै बाथ्राया मा बेखौ पुलिसनि नायबिजिरनायनि उनावसो मिथिसिगोन মানে আজিৰ আপোনালোক উপস্থিত থকাৰ মিডিয়া উপস্থিত থকাত মই দুখাৰমান ক'ব খুজিছোঁ তাৰমানে আমাৰ কুৰিবিল গাঁৱতো বহুত নচিংবাৰীৰ মানুহসকলে খেতি বাতি কৰি থাকে আজি যিটো ঘটনা কৰিল নচিংবাৰীৰ মানুহ মাৰি পেলাই আমাৰ সনপেৰাবুৰীত আনি পুতি থৈছে সেনেকুৱাটো নিশ্চয় আমাৰ গাঁৱতো তাহোন কৰি থ'ব পাৰে দিনে ৰাতি তাহোন ফ্ৰী হিচাপে কাম কাজ কৰি থাকে তে সেইটোৰ হিচাপে আমি তাহাক কৈছোঁ এনেকুৱা কাম আৰু ভৱিষ্যতে নকৰে আৰু যদি কৰে বা কৰবাতো পাৰে কোনো গেৰেণ্টি নাই আমি ৰাইজে কিছুমান বহি পেলাই আমি ৰাইজে আমাৰ ৩-৪টা গাঁৱৰ মানুহ আমি বহি কিবা এটা সিদ্ধান্ত নিশ্চয় ল'ম তাহাক এটা সময় বান্ধি দিয়া হ'ব সেই সময়মতে তাহোন মানি কাম কাজ কিছুমান কৰিব লাগিব আৰু সেইখিনিয়ে মই ক'ব লগা একদম বদনামটো এইটো আজি চাওক আসামী ধৰা পৰা বুলিহে নপৰিলেতো আমাৰ এই ৩-৪খন গাঁৱে একদম হেৰেছমেণ্ট হলাকৈ পুলিচৰ কোপ CRPৰ কোপ আমিহে ভুক্তভোগী হ'ব লাগিল হয় যেনিবা বড়ো মানুহ আছোঁ আমি ৰাজবংশী মানুহ আছোঁ বঙালী মানুহ আছোঁ অসমীয়া মানুহ আছে আমি ৩-৪টা চুপাই এতে সনপাৰাবুৰী হাওৰাগুৰি কুৰিবিল আমাৰ এতে শান্তিবাজাৰ এইখিনিৰ মানুহে আমি ভুক্তভোগী হ'ব লাগিল হয় যদি আসামী ধৰা নপৰিল হয়তো ফলিঙৰ বাগান বুলি কয় আৰু এই বাগানটো আমি জন্ম লোৱাৰ পৰা জানো যে আগৰ পৰাই অলপ দূষিত হিচাপে আমি চবেই জানে আপোনালোকেও নিশ্চয় জানিব যদি লোকেল মানুহ সেনেকুৱাকৈ নচিংবাৰীতো আজিকালি বহুত দূৰ হয় তাৰে 5 কিলোমিটাৰ আগত মানে সংগঠিত কৰিছিল 5 কিলোমিটাৰ দূৰৱৰ্তীটোত হৈছে চাওক তেতিয়াহ'লে একদম ঘটনাটো ইমান সহজ কৰা নাই কামটো বিৰাট ভয়াৱহ কাম কৰিছিল কিন্তু সেইটো যাতে তাহোন আৰু নকৰে আৰু আমিও ৰাইজ এই ৩-৪টা গাঁৱৰ ৰাইজে আমি বহি পেলাই সিদ্ধান্ত ল'ম আমাৰ কুৰিবিলত বহুত কাম তাহোন যথেষ্টভাৱে দিনে ৰাতি খেতিৰ কাম কৰে কিছুমানৰ সময়তো তাহাৰ খঙত ঘৰত খং থাকিব কিবা কেজেং থাকিব আমাৰ ইয়াত যদি আনি কোপ মাৰি পেলাই সেনেকুৱাকৈ থৈ যায় আমি আৰু ফাঁচি যাম না তে গতিকে সেইটোৰ পৰা আমি আগতে সতৰ্ক হওঁ বুলি ভাবছোঁ আমি ৩-৪টা গাঁৱৰ মানুহ বহি আমি সেইটো সিদ্ধান্ত ল'ম